আমি বহুতক সদায় কমপ্লেইন কৰা শুনো যে মোৰ এইটো হোৱা নাই মই এনেকৈ পৰা নাই কৰিবলৈ। দেখা যায় যে সেই মানুহজনে যোনটো বস্তু বিচাৰি আছে সেইটো পাবলৈ ট্ৰাই কৰা নাই। এটা কথা, ঘৰত বহি বহিতো একো কাম নহয়, ট্ৰাই নকৰাকৈ আজিলৈকে কিবা হৈছে জানো? চ' যেতিয়ালৈকে আমি ট্ৰাই নকৰিম, সেই বস্তুটো পিছত নদৌৰিম যোনটো আমি বিচাৰোঁ। আমি যদি ইমান ভাল পাওঁ তো সেই বস্তুটো ইমান ইজিলি নাহে। লাইফত একো বস্তু ইজিলি নাহে। চ' আমি সেই বস্তুটোৰ কাৰণে দৌৰিব লাগিব, মনৰ ভিতৰ দি সেইটো পাবলৈ ট্ৰাই কৰিব লাগিব। ছুইমিং কৰিব হ'লে কিতাপ পঢ়িয়ে আমি প্ৰচেছটোহে গম পাম, কিন্তু যেতিয়ালৈকে আমি পানীত নামি নাযাওঁ তেতিয়ালৈকে আমি ছুইমিং কৰা শিকিব নোৱাৰিম। আইদাৰ ছুইমিং কৰা হওক বা গাড়ী। এতিয়া মই গাড়ীৰ চব বস্তু জানো, গিয়াৰ কেনেকৈ চেঞ্জ কৰে, কেনেকৈ কি ডিটেইলছত চব বস্তু জানো, কিন্তু মই গাড়ী চলাব নাজানো। কেলৈ? মই এতিয়ালৈকে ড্ৰাইভাৰ ছিটত বহি মই ষ্টেয়াৰিং ঘূৰাই পোৱাই নাই। চ' মই থিয়ৰিটিকেলি জানিলে, মই যদি প্ৰেক্টিছে নকৰোঁ, মই তেতিয়াহ'লে কেনেকৈ গম পাম গাড়ী কেনেকৈ চলায়, ৰাস্তাত চলালে কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকৈ গম পাম? চ' কিবা এটা বস্তু মনেৰে যদি আপোনালোকে পাব বিচাৰিছে, তেনেহ'লে ফিল্ডত নামি আহক, সেই বস্তুটোৰ পিছত দৌৰক, ট্ৰাই কৰি থাকক যেতিয়ালৈকে সেইটো বস্তু এচিভ নকৰে। চ' কিপ অন ট্ৰাইং।